Welcome back to my YouTube channel Assamese. আজিৰ ভিডিঅ'টোত আৰম্ভ আলোচনা কৰা হ'ব। আপুনি আপোনাৰ মোবাইলত কেনেকৈ যিকোনো বাহনৰ প্লেট ফোনটো নম্বৰ বহাই দিলে সেই বাহনটোৰ সকলো ইনফৰমেশ্যন আহিব। সেইটো কেনেকৈ আহিব আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা ৰিকুৱেষ্ট যে আপুনি যদি চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময়ত পাই থাকিব। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত প্লে ষ্ট'ৰটো অপেন কৰিব। অপেন কৰাৰ পাছত লিখি দিব যে আৰটিঅ ভেহিকেল ইনফৰমেশ্যন এপ, এইটো টাইপ কৰি দিব। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাত গৈ ডাউনলোড কৰিব পাৰিব। যে আৰটিঅ ভেহিকেল ইনফৰমেশ্যন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত ইনষ্টল বুলি লিখা আহিব। ইনষ্টল কৰাৰ পাছত অপেন আহিব, অপেনটোত ক্লিক কৰি দিব। অপেনটোত ক্লিক কৰাৰ পাছত চিলেক্ট লেংগুৱেজ, ইয়াতে লেংগুৱেজটো চিলেক্ট কৰি ল'ব, ইংলিছ। চিলেক্ট কৰাৰ পাছত যে আপুনি যদি বাইকৰ নাইবা অন্যান্য কাৰৰ দিবলৈ বিচাৰে তেনেহ'লে ইয়াত অপশ্যন আছে, ইয়াত যিকোনো এটা চিলেক্ট কৰি লওক। ইয়াতে বাইকৰ কৰি আছোঁ, বাইকটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত যে বাইকৰ প্লেট নম্বৰটো ইয়াত বহাই দিব। বহোৱাৰ পাছত তাৰপিছত চাৰ্চ বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনে এটা পেজ খোল খাইছে। ইয়াতে দেখিব সকলো ডিটেইলছ আহি গৈছে। বাইকৰ যিখিনি ডিটেইলছ লাগে এতিয়া চাই লওঁ কি কি ডিটেইলছ আহিছে। প্ৰথমতে আহিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, অৰ্থাৎ প্লেট নম্বৰটো আহিছে। ষ্টেটাছ এক্টিভ, অনাৰ, তাৰপিছত চন বা ডটাৰ, অনাৰশ্বিপ, মডেল নেম ছুপাৰ স্প্লেণ্ডাৰ, কালাৰ ব্লেক, ভেহিকেল ক্লাছ এম চাইকেল, ফিউল পেট্ৰল, ক্লাছিক নাম্বাৰ, ইঞ্জিন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন ডেট, ভেহিকেল এজ 6 year 4 month 6 day, registration authority গোৱালপাৰা আসাম, ফিটনেছ, PUCC number, PUCC validity up to, insurance policy number, seat capacity, cylinder capacity, সকলো তথ্য ইয়াতে উপলব্ধ হৈছে। আপুনি এনেকৈ নিজৰ বাহনৰ সকলো ডিটেইলছ ইয়াত পাই যাব। ইয়াতে ভেহিকেল সকলো তথ্য ভিডিঅ'টো ইয়াত চাই আছে। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।